নমস্কাৰ বন্ধুসকল, আজি আমি কে এল ৰাহুলৰ এটা ৰেকৰ্ডৰ বিষয়ে আলোচনা কৰিম, যিটো ৰেকৰ্ড আছিল ইয়াৰ আগত বিৰাট কোহলি নামত। আচলতে কে এল ৰাহুলে টি-20 ক্ৰিকেটত 6000 ৰান সম্পূৰ্ণ কৰা 10 নম্বৰজন ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হ'ল আৰু পৃথিৱীৰ ভিতৰত 51 নম্বৰ খেলুৱৈ হিচাপে। আচলতে কে এল ৰাহুলে টি-20 ক্ৰিকেটত সবতকৈ ফাষ্ট 6000 ৰান সম্পূৰ্ণ কৰা প্ৰথমজন ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হ'ল। ইয়াৰ আগলৈকে বিৰাট কোহলি নামত এইটো ৰেকৰ্ড আছিল, যিজনে 184খন মেচত 6000 ৰান সম্পূৰ্ণ কৰিছিল। কিন্তু কে এল ৰাহুলে 166খন মেচতে 6000 ৰান সম্পূৰ্ণ কৰি বিৰাট কোহলি এইটো ৰেকৰ্ড ভাঙিবলৈ সক্ষম হ'ল। তাৰ উপৰি তিনিজন আৰু ভাৰতীয় খেলুৱৈ এইটো ৰেকৰ্ডৰ নাম আছে। শিখৰ ধৱনে 214খন মেচত 6000 ৰান সম্পূৰ্ণ কৰিছিল। সুৰেশ ৰাইনাই 217খন মেচত 6000 ৰান সম্পূৰ্ণ কৰিছিল আৰু ৰোহিত শৰ্মাই 228খন মেচত 6000 ৰান সম্পূৰ্ণ কৰিছিল। আপোনালোকে কি ভাবে, আগলৈ গৈ কে এল ৰাহুলৰ এইটো ৰেকৰ্ড কোনজন ভাৰতীয় খেলুৱৈয়ে ভাঙিব পাৰিব? কমেণ্ট কৰি নিশ্চয় জনাব। আৰু মোৰ এই চেনেলটোলৈ প্ৰথমবাৰ আহিছে যদি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।